নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ কাৰণে কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি 2 নৱেম্বৰ আৰু এনে ধৰণৰ খবৰবোৰ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব কালি ৰূপহীঘাটত এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে এবাৰ স্বামীয়ে ধাৰে গপিয়াই হত্যা কৰিছে নিজৰ পত্নীক আমি জানাই আছো যে ডাঙৰ খবৰটো ৰূপহীঘাটত এক নিখংক হত্যাকাণ্ড সংঘটিত হৈছে ৰূপহীঘাটৰ গুণাবাৰীত মঙ্গলবাৰে সন্ধিয়া সংঘটিত হৈছে এক ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা গুণাবাৰীত ঘাতক স্বামীয়ে হত্যা কৰি পেলাইছে নিজৰ পত্নীক জানিব পৰা মতে স্বামী আব্দুৰ ৰহিম খানে এখন দাৰে পত্নী সকিনা খাতুনক গপিয়াই হত্যা কৰিছে পত্নীক হত্যা কৰি ঘাতক স্বামী আব্দুৰ ৰহিম খানে ঘৰৰ পৰা পলায়ন কৰিছে পাৰিবাৰিক ক্ৰন্দলৰ বাবেই এই লোমহৰ্ষক হত্যাকাণ্ডটো সংঘটিত হৈছে বুলি জানিব পৰা গৈছে ঘটনাস্থলীত ৰূপহীঘাট আৰক্ষী উপস্থিত হৈ তদন্ত ইতিমধ্যে অব্যাহত ৰাখিছে পৰৱৰ্তী আন এটা খবৰ হৈছে নগাঁৱত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে এবাৰ ৰাজপথতে কুকুৰে ভক্ষণ কৰিলে নৱজাতকক কালি বিয়লি নগাঁও চহৰৰ কাষৰীয়া এলেকা ডিফলু মখুলি সংঘটিত হৈছে এই ডাঙৰ ঘটনা জানিব পৰা মতে নগাঁৱৰ মখুলিৰ মাতৃ আৰু শিশু স্বাস্থ্য কেন্দ্ৰৰ সমীপত কোনো অচিন লোকে এটা নৱজাতকৰ মৃতদেহ পেলাই থৈ যোৱা এই নৱজাতকৰ মৃতদেহটো কুকুৰে ৰাজপথলৈ চুচৰাই আনি ভক্ষণ কৰা দৃশ্যই সমগ্ৰ নগাঁৱতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে নগাঁও নলতলী সংযোগী ৰাজ্যিক ঘাইপথৰ মাজমজিয়াত বিয়লি প্ৰায় 4 বজাত এই দৃশ্য পথচাৰীয়ে প্ৰত্যক্ষ কৰাৰ পাছতে স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে মৃত নৱজাতকটোৰ মূৰটো চিহ্ন অৱস্থাত আছিল এই ঘটনাৰ পাছত আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত ইতিমধ্যে অব্যাহত ৰাখিছে আৰু মৃতদেহটো উদ্ধাৰ কৰি লৈ গৈছে পৰৱৰ্তী খবৰ হৈছে বিধায়ক অখিল গগৈ ইতিমধ্যে গুৰুতৰ অসুস্থ আছে গুৱাহাটীৰ পৰা উন্নত চিকিৎসাৰ বাবে বিধায়ক অখিল গগৈক বাংগালুৰুলৈ প্ৰেৰণ কৰা হৈছে হৃদৰোগত আক্ৰান্ত হৈ গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি হৈ আছিল শিৱসাগৰৰ বিধায়ক অখিল গগৈ এক জটিল অস্ত্ৰোপচাৰৰ প্ৰয়োজন আছে অখিল গগৈ যাৰ বাবে বাংগালুৰুলৈ নিয়া হ'ব বিধায়ক অখিল গগৈক আৰু কালি গুৱাহাটীৰ পৰা বাংগালুৰুলৈ প্ৰেৰণ কৰা হৈছে বিধায়কগৰাকীক উল্লেখযোগ্য যে 28 অক্টোবৰৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাৰ বাবে ভৰ্তি হৈ আছিল বিধায়কগৰাকী 4 দিনে জিএমচিএইচৰ বিচনাত চিকিৎসাধীন হৈ আছিল বিধায়ক অখিল গগৈ বুকুৰ বিষৰ চিকিৎসাধীন হৈ থকা অখিল গগৈক বৰ্তমানে উন্নত চিকিৎসাৰ বাবে বাংগালুৰুলৈ প্ৰেৰণ কৰা হৈছে চিকিৎসা মহাবিদ্যালয়ৰ কাৰ্ডিঅলজি বিভাগত ভৰ্তি হৈ আছিল অখিল গগৈ স্বাস্থ্য সম্পূৰ্ণ সুস্থ কৰি তুলিবৰ কাৰণে বাংগালুৰুৰ নাৰায়ণা হেল্থ হস্পিটালত চিকিৎসা চলিব এতিয়া অখিল গগৈৰ